নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মানে মাছ ধৰিছিলোঁ। এয়া চাওক কিমান ধুনীয়া ধুনীয়া মাছ পালোঁ, দেখিছে? ইয়াতে আপোনাৰ গৰৈ, কাৱৈ, কেটকিদি বহুত ধুনীয়া ধুনীয়া মাছ পালোঁ আজি। আচলতে মাছ ধৰা ভিডিঅ' আপোনালোকক দেখাব পাৰিলোঁ হয়, কিন্তু মাছ ধৰি থাকোঁতে মানে কেমেৰা ধৰি দিয়া মানুহ নাই, গতিকে মাছ ধৰা ভিডিঅ' আপোনালোকক দেখাবলৈ নাপালোঁ। আৰু মাছ ধৰি আনি ইয়াত পানীতে মই জীয়াই থৈছোঁ পাছত খাবৰ কাৰণে। এতিয়া আকৌ নক'ব কিনি আনি এনেকৈ জীয়াই থৈছোঁ বুলি। মই পিছে মাছ টেঙা জোল কৰি বনাই খাই বেছি ভাল পাওঁ। আপোনালোকে মাছ কি পদ্ধতিৰে বনাই খায় কমেণ্ট বক্সত জনাবচোন। আপোনালোকে কোৱাৰ দৰে ময়ো কেতিয়াবা বনাই খাম। সকলোকে শুভৰাত্ৰি জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। জঁপিয়াই জঁপিয়াই গৈছে, ঢাকি থৈ দে।